নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ অংকুৰ ব্লগ 2.0 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টোত মানে আমি সকলোৱে লগৰ কেইজনমান মিলি এটা ধুনীয়া জেগাত খানা খাবলৈ গৈ আছোঁ। তো আহক আজিৰ দিনটো কেনেদৰে যায়, খানাত কেনেধৰণে এনজয় কৰোঁ, আমি আপোনালোকক দেখুৱাই যাওঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মানে আমাৰ যিটো খানাৰ লোকেশ্যন আছে, সেই লোকেশ্যনটোলৈ আমি এতিয়া গৈ আছোঁ। তো চাওক ইমান ধুনীয়া নাজাৰা হয়। তো আহক ভিডিঅ'টো চাই থাকক। তো আহি আমাৰ খানাৰ লোকেশ্যন পাই গ'লোঁ, আমি ইয়াতে খানা খাম। তো আহক এতিয়া আমি তম্বু তৰি লওঁ, তাৰপিছত আমাৰ খানাৰ আয়োজন কৰোঁ। তো আহক ভিডিঅ'টো শেষলৈকে চাই থাকক। মানে এতিয়া আমাৰ তম্বু দেখিছেনে, তম্বু তৰিবৰ কাৰণে সূতা পুতি আছোঁ। তো মানে সম্পূৰ্ণ বেৰি নল'লে মানে এতিয়া মুকলি ঠাইটো বতাহ আহি থাকে। বতাহ আহি থাকিলে কি হয়, জুইকুৰা ভালকৈ নজ্বলেতো, সেইকাৰণে এতিয়া আৰবে কৰি লওঁ ধুনীয়াকৈ তম্বু তৰি আছোঁ। তো আহক আমাৰ তম্বুটো কেনেধৰণৰ হয় চাওঁ আহক। মানে সকলোৱে এনেকৈ মিলিজুলি আমাৰ মানে বাচন বৰ্তন এনেকৈ সকলোৱে আমাৰ মিলিজুলি তম্বু তৰা কাম চলি আছে ধুনীয়াকৈ। ফাইনেলি মানে আমাৰ তম্বু তৰা হৈ গ'ল, সকলোৰে ভাগৰ লাগিছে। তো মানে এতিয়া চাহ বনাই আছোঁ আমি সকলোৱে, মানে ৰাতিপুৱা কোনো একো খাই অহা নাইতো, এতিয়া চাহ একাপ খাই তাৰপিছতে ভাত পানী খাম আৰু। এতিয়া চাহ হৈ আছে। তো এয়া মৃগাংক। তো আহক আজিৰ দিনটো একদম ধুনীয়া এনজয় কৰিম, আপোনালোককো দেখাই আছোঁ। তো ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমাৰ মানে পুষ্পা ৰান্ধনী বাইদেৱে একদম ধুনীয়াকৈ বনাই আছে। পুষ্পা মানে একদম কাম বনত একেবাৰে এলাহ নকৰে। মানে এজনী ছোৱালী মানুহ হিচাপে ঘৰখনৰ মানে যিমান দায়িত্ব অকলে চম্ভালিব পৰা ছোৱালী আৰু একদম ধুনীয়াকৈ খানা চানা বনাইছে। মানে খানা আজি মেইন মানুহ, মানে মূল ব্যক্তি আৰু মানে খানা গোটেই লিড লৈছে পুষ্পাই। তো আহক ফাইনেলি খানা হৈ গ'ল, আমি খালোঁ। আমি খোৱাখিনি নেদেখাওঁ আৰু এতিয়া এই তিনিজনী ৰান্ধনীয়ে এতিয়া খাই আছে আৰু একদম শেষ টাইমত আৰু লাষ্ট টাইম। তো তাৰ মাজত কেনেকুৱা কি হ'ল তো আপোনালোকক দেখাম অন্য এটা ভিডিঅ', সেই ভিডিঅ'টো দেখাম। তো খানা চানা হৈ গ'ল, এতিয়া সকলোৱে খাই বৈ এতিয়া সামৰি সুতি ঘৰলৈ যাম। তো মাজৰ যিখিনি এনজয় সেইখিনি মানে আপোনালোকে এনেকুৱা ধৰণৰ দেখা পাব। তো ভিডিঅ'টো মানে আমি আৰু এটা নেক্সট ভিডিঅ' বনাম, সেই মাজৰ এনজয়খিনি আপোনালোকক দেখাই থাকিম। এতিয়া মানে বহুত দেৰি হৈছেতো, এতিয়া সকলোৱে ঘৰলৈ আমি এতিয়া সামৰি কৰি আহি আছোঁ। তো মাজত কেনেকুৱা ধৰণৰ কি হ'ল বেলেগ এটা নতুন ভিডিঅ'ত আপোনালোকক দেখাম। তো ভিডিঅ'বিলাক চাই থাকিব, কেনেকুৱা পায় কমেণ্ট কৰিব। তো মানে আমি এতিয়া একদম শেষত চবেই ঘৰলৈ আহি আছোঁ আৰু। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। তো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তো আহক আৰু নেক্সট পাৰ্ট 2 চাবলৈ আমি সকলোৱে অপেক্ষা কৰি থাকোঁ।